নমস্কাৰ বন্ধু বান্ধৱীসকল, মিতালী চুতীয়া আচাৰ্য ব্লগ চেনেলটোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া সকলোকে গুড মৰ্ণিং বাৰু, আৰু কাৰণ মই ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু মই এতিয়া চাহ তাহ খাই আজৰি হ'লোঁ আৰু মই মানে বস্তু এটা চিঙোগৈ আৰু আপোনালোককো দেখাওঁ। কিন্তু কাউণ্ডত ঢেৰ মাছ শুনিব কিন্তু দেই। বলক মই এতিয়া টেঙা এটা চিঙো বুলি ভাবিছোঁ। ভাত খাবলৈ টেঙা নহয়, টেঙা আছেনে নাই গছজোপা আছে, কিন্তু টেঙা আছে নাই তাকেহে ডাঙৰ কথা হৈছে। টেঙাটো থাকিব লাগে। দেখিছোঁ দেই, এটা দেখিছোঁ। এইটো মই ধুনীয়াকৈ ছিঙি লওঁ। কাৰণ ভাত খাবলৈ মানে টেঙা নহ'লে ভাতকেইটা খাই ভাল নালাগে, টেঙাটো লাগে। আৰু বাপৰে এইটো দেখিছে ন, এইটো মই ছিঙি ল'লোঁ। আৰু আপোনালোকক এটা বস্তু দেখাম দেই, আপোনালোকে চাব। অমিতাজোপা চাওকচোন, অমিতাজোপা দেখিছে কিমান চাপৰ পৰা লাগে, তলৰ পৰা লাগিছে চাওকচোন। এইটো গুৰিটো এইকণতে লাগিছে, এইটো দেখিছে নহয়, এইটো গুৰিটো আৰু এইকণৰ পৰাই লাগিছিলে, এইকণৰ পৰাই লাগি এয়া ইমান আছে, পকিছে অমিতাবিলাক। এইজোপা গছ একেবাৰে ওচৰৰ পৰাই লাগিছে, পকি আছে, খাব লাগিব। তাৰপিছত এজোপা দেখিছে একেবাৰে চাপৰ পৰাই লাগিছিলে, কিন্তু বিক্ৰী কৰিলোঁ মানে ছিঙিলোঁ আৰু ছিঙি কৰি खत्म बाय बाय टाटा गुड बाय गया। এইটো পকি কিবা হৈ গ'লগৈ, দেখিছেনে? এইটো কিহে খালে নে গেলিলে কিবা এটা হ'ল আৰু এইটো যি হ'ল আৰু এইটো তথাপিও লৈ যাওঁ, ভালডোখৰ খাব পাৰিম। তো মই ভাল পাওঁ, পকা অমিতা খাই ভাল পাওঁ। ইয়াত লাগি আছে এজোপা দুজোপা বহুত লাগিছিলে, মানে ছিঙি কৰি এতিয়া নাইকিয়া হৈছেগৈ আৰু দুটা পকি আছে, ছিঙিলোঁ। দেখিছে, এইটো কিবাহে খালে, এইটো বেয়া হ'ল, এইটো কিবাহে খালে, কি হ'ল, এইটো কিবা গেলিলে। আৰু মই এতিয়া মানে এফালে যাব লাগিব মানে ঘৰৰে মানে আমাৰ পৰিয়াল মানুহৰ ঘৰতে মানে নামাকৰণ এভাগ আছে, আৰু নামাকৰণলৈ যাব লাগিব। আৰু তেতিয়ালৈকে মই গা পা ধুই ধুনীয়াকৈ ৰেডি হৈ লওঁ। ব'লক আপোনালোককো দেখাই আছোঁ, তেতিয়ালৈ ভিডিঅ'টো আপোনালোকে অকণো স্কিপ নকৰাকৈ চাই থাকিব। গা পা ধুই কৰি আহি আজৰি হৈ ওলাই আছোঁ, ওলাই কৰি ডাইৰেক্ট ভাতৰ পাততহে বহিছোঁ আৰু ভাতকেইটা খাওঁ, জল্দি যাওঁ, দেৰিয়ে হৈ গৈছে। আৰু আপোনালোকক কৈছিলোঁ যে নামাকৰণলৈ যোৱাৰ কথা, তালৈ যাওঁ, কৈ ভাতকেইটা খাই লওঁ। এয়া ভাত খাবলৈ লৈছোঁ। এয়া বন্ধাকবি, চয়াবিন, আলু চব্জি আৰু বুটৰ চাটনি আৰু দালি আৰু টেঙা লৈছোঁ, ভাত। আৰু বলক তেতিয়াহ'লে মই পটাপট ভাতকেইটা খাই কৰি আকৌ লগ পাই আছোঁ। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় জনাবলৈ নাপাহৰিব কমেণ্ট বক্সত, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তেতিয়াহে আগলৈ মই ভিডিঅ' বনাই থাকিবলৈ উৎসাহ এটা পাম আৰু তেতিয়া মই পটাপট ভাতকেইটা খাই লওঁ, দেৰি কৰি নাথাকোঁ আৰু ৰৈ দিওঁ। আৰু এতিয়া ওলাই কৰি আহিছোঁ, বলক যাওঁ, আপোনালোককো লৈ যাওঁ মোৰ লগতে, আৰু লগতে প্ৰেজেণ্ট এটা লৈ লৈছোঁ আৰু গৈ থাকোঁ। আৰু বতৰটো ভালেই বাৰু, ইমান ৰ'দো নাই আৰু ভালে লাগিছে। আৰু এই পথাৰখন চাওকচোন, কিমান ধুনীয়া হৈ আছে পথাৰখন, বহুত ভাল লাগিছে। এতিয়া ধানবোৰ ওলাব আৰু অলপ দিনৰ পিছত। এতিয়া কিন্তু বহুত ধুনীয়া হৈ আছে গোটেই পথাৰখন, চাওকচোন কিমান ভাল লাগিছে। মই এনেকৈ কৰি ৰাস্তাতেদি আহি আছোঁ। ব'লক গৈ লওঁ, দেৰি হৈ গৈছে। আহি পালোহি, চাব দেই, দেখাইছোঁ আপোনালোকক। আহিলোঁ পাই। কি
কি হ'ল হা আমি তুমি হেৰি কৰিবা অঁ উলিয়াইছে দেখাইছে নহয় ধুনীয়াকৈ দেখাই দিছে এটা কাম কৰিবা হোৱাটছএপত দি দিবা চবেই দেখা অঁ দি দিম অঁ ফটো মাৰিব লাগে কেমেৰামেন সেইদিনাখনি খুৱাই দিলে হ'ল